হেপাই তোক আজি মই তই চিনি পোৱা নাই মই কেনেকুৱা মাইকী তোক আজি মই ৰাতিলে একদম বিহু দেখুৱাই দিম আয়ো সি যাদু কৰিব পাৰে বাবে কি দেখিবা সি একদম মেইন গাঁৱৰ ৰজা তাতকে ওপৰত কোনো নাই তাক একো কথা এটা ক'ব নোৱাৰি তাক কিবা এটা ক'ব লাগিলে সি একদম মানুহক কুকুৰ মেকুৰী বনোৱা ধমকি দিয়ে তোক আজি ৰহ দাদা আহিলক তোৰ আজি মই খেলা খতম কৰিম মা অ মা অ আগফালে আছা নেকি কেলে কি হল অ ভাত দিয়া আকৌ ভাত কেলে ভাত নিদিয়া নেকি এনেকুৱা ভোক লাগিছে অ মোৰ ভাতকেইটা খাই অকমান ওলাই যাওঁ ঐ ল'ৰা আজি সন্ধিয়াকে কিন্তু ক'তো ওলাই নাযাবি দেই ঘৰত থাকিবি মোমাইৰে আহিব মামা আহিব কেলে ঐ তোক মই কোৱা নাছিলো নেকি থেপাই ভাগৰ খেলা খতম কৰিম বুলি সেইকাৰণে আহিব আকৌ এই থেপাইদা ভাগৰ খেলা খতম কৰিব পৰা হ'ব জানো হয় কিয়নো থেপাইদা যে বহুত পাৱাৰফুল যাদুকৰ হয় নিমিষতে মানুহক কুকুৰ মেকুৰী ছাগলী গাহৰি বনাই দিব পাৰে ঐ থেপাই কি যাদুকৰ মোৰ দাদাৰ লগত যে তাতকৈ বেছি পাৱাৰফুল মানুহ আছে তই জান নাজান থেপাইক একদম ঘাটি ঘাটি পানী খুৱাই পঠিয়াব 1 ছেকেণ্ডতে জানো সেইটো যে সময়তহে গম পোৱা যাব দেই তই মুঠতে আজি সন্ধিয়াকে ক'তো ওলাই নাযাবি আকৌ একদম ঘৰত থাকিবি তোক মই এতিয়াই কৈ থৈছো ভাত দিওঁ ভাত খাহি মোৰ কিন্তু মনে ধৰা নাই দেই থেপাইদাৰ যে খেলা খতম কৰিব পাৰিব কৰিব পাৰিলেতো ভালেই থেপাইদাৰ উৎপাতটো কমিব এতিয়া থেপাইদাৰ কম উৎপাত যাদু কৰিব পাৰে বাবে 2,000 years later. ঐ কটীয়া মোৰ যে সন্ধিয়া সময়তে বৰাদা দোকানলৈ আহি 5-10 টকা নাখালে যে মনটো ভালেই নালাগে তোৰ মোৰো পাই পইচা থাকিলে যে মই খাওঁহি আৰু কিন্তু পইচা নাথাকিলেনো আৰু ক'ৰ পৰা খাবি তাতে বৰাদাই বাকিলেও নিদিয়ে অ' বৰাদা এই কুৰকুৰি পেকেট এটা বাকিলে দিব নেকি পইচাটো কাইলৈ বা পৰহিলৈ দি দিম অ' নাই বাকী নহ'ব দেই বাকী নহ'ব বাকী বুলি ক'লেই ফাঁকি অ' ডেইলি আপোনাৰ দোকানলৈ আহি খায়ে থাকোঁ আকৌ নিদিয়াকৈহে থাকিম নে 5-10 টকা ঐ বেয়া নাপাবি তহঁতক বাদ দে মই বংশ মানুহকে বাকিলে নিদিওঁ আকৌ ঐ কিন্তু বাদ দে তেওঁক কৈ লাভ নাই তেওঁ কাকোকে বাকী নিদিয়ে আকৌ বৈ গৈ থাকোঁ বৰাদা মানুহটো কিন্তু বেলেগ ফাল্টু দেই ডেইলি তেওঁৰ দোকানলৈ গৈ খাই থাকোঁ তেওঁ 5-10 টকা এটা বাকিলে নিদিয়েও তাকে তেওঁ যে তেনেকুৱাই আৰু 5-10 টকাও বাকিলে নিদিয়ে যি দেখিছোঁ দোকান সলাবলৈ হ'ল আৰু তেওঁৰ দোকানখন ওচৰতে সেইকাৰণে তেওঁৰ দোকানৰ পৰা খাওঁ তেৰি এইটো নাইপিয়া মোমায়েকটো নহয়নে জানো পাই মই মন নকৰিলোঁ নহয় হয় সিয়ে হয় মই তাক দেখি চিনি পাইছোঁ নহয় এইবাৰ আকৌ সি কি বেজবেজালি কৰিবলৈ আহিলে হয় যোৱাবাৰ আহি মোৰ ঘৰত সি সাৰ পুতিব দিছিল এই নাইপিয়াহঁতক আকৌ চাগে ইয়াত কিবা গোলমাল কৰিবলৈকে আহিছে তাকে মোৰো যে তেনেকুৱাই লাগিছে ঐ কটীয়া বৈচোন তেতিয়াহ'লে মনে মনে গৈ পাতা কৰোঁগৈ কেলে আহিছে বৈ ককাইৰে আহিছে ককাইৰে আকৌ কেলে আহিছে আপোনাৰ দৰকাৰ নাই নহয় যাওক আপুনি টিভি লগাই চিৰিয়েল চাই বহি থাককগে ককাইৰক তুমিয়ে মাতিলা ন আকৌ কাৰোবাৰ ঘৰত কিবা লিংলাং কৰিবলৈ আপোনাৰ কি দৰকাৰ ভালে ইয়াৰ পৰা যাওক বুলি কৈছো যাওক মিছামিছি এনে মোৰ টেষ্ট বা খাই থাকিব মই টেষ্ট খাইছো তোমালোকে টেষ্ট খাইছানে মই টেষ্ট খাইছো পৰীক্ষাত কামটো কৰ এহেঁতি মাক পিতেক দুইটাই যে মোক খাবলৈ আহিলে আপোনাৰ দৰকাৰ নাই নহয় যাওক ইয়াৰ পৰা চিৰিয়েল চাই বহি থাককগে মামা আহি গ'ল মামা মামা আহিলে আহিলে নেকি খিতা ঘিনা ঘিন সাক 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 থেপাই তোৰ আজি মই খেলা খতম কৰিম
এই বা মামাৰ বাইকখন যে বেলেগ চালিয়া লাগিছে দেই। ককাইদেউ পালিহি। পালোহি পাই। বই 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 ককাইদেউ ভিতৰলৈ বই। মামা বোলো এখন নতুন বাইক ললা নেকি? নতুন বাইক ললো পাই। এই স্কুটি চলাই চলাই আমনি লাগিলে, কিমান আৰু স্কুটি চলাবি। হয় নেকি? মজা। বলক লিঅ' কাইদেউ। মুঠতে ককাইদেউ তোক কি কম, তাৰ যে দিনক দিনে অটপালি একদম বাঢ়ি গৈছে। সি যে নিজকে এখন গাঁৱৰ ৰজা বুলি ভাবে, কাৰো কথা সি কেয়াৰ নকৰে। আৰু তাক যদি কোনোবাই কিবা কয় একদম কুকুৰ মেকুৰী বনাই দিম বুলি ধমকি দিয়ে। ঐ বেহনা, মই থাকোঁতে তই অকণো বাৰ্ডেন নলবি। এই লিঅ' কাইটি আহিছে নহয়, এই লিঅ' কাইটিয়ে যে চব চিজিল কৰি দিব। নে কি কোৱা লিঅ' কাইটি? আহিছোঁ যেতিয়া চব চিজিল কৰি থৈয়ে যাম। সি পিছে যাদু কৰিবলৈ ক'ত শিকিলে কিবা জানানে? ক'ত শিকিলে মানে? তাকে মৰা আগত তাৰ বাপেকে যাদু কৰিবলৈ শিকাই থৈ গ'ল নেকি? মানে সি যেতিয়া যাদু কৰে তেতিয়া খুব টেটু ফালি ফালি চিঞৰে, সেই দেউতা পিতাম্বৰ মোক তাকত দিয়া, মোক তাকত দিয়া। আৰু এই পিতাম্বৰটো তাৰ দেউতাক হয়। মানে তাৰ বাপেকটো আগত যাদুকৰ আছিলে নেকি? গম নাপাওঁ নহয়, আছিলে চাগে। আৰু সেইটো এতিয়া মৰা নাই নহয়, মই এওঁলে বিয়া হৈ অহা আগতে মৰিলে। যদি মই তাৰ যাদুকৰী শক্তি কাঢ়ি লওঁ তেতিয়া তোমাৰ সমস্যাৰ সমাধান হ'বনে? হে আপুনি থেপাই যাদুকৰী শক্তি কাঢ়ি ল'ব? হ'ব হ'ব, কিয় নহ'ব? মইতো সিমান এক্সপেক্টে কৰা নাছিলোঁ। ঐ ককাইদেউ আছোন না পিটিককে এইফালে আহ। লিঅ' কাইদেউ আপুনি অকণমান বহকচোন দেই, মই পিটিককৈ ভিতৰৰ পৰা আহোঁ। যোৱা। ঐ ল'ৰা, তই ইয়াত ঠিং খাই ৰখি আছ যে, নপঢ়গে কেলে? পঢ়িবলৈ হোৱা নাই তোৰ? হে মামা, তুমি আহিবা বুলি মই যে দিনতে এবেলা আবেলি পঢ়ি ৰেডি, এতিয়া নপঢ়ো। খুৰা আপুনি যে আমাৰ গাঁৱৰ এই থেপাইদা ভাগৰ যাদুকৰী শক্তি কাঢ়ি ল'ম বুলি কৈছে, আপুনি মানে আমাৰ থেপাইদাতকৈ পূৰা ওপৰ হয় নেকি? ঐ পোৱালি, তই মোক এলাপেচা যাদুকৰ লগত তুলনা কৰিবলৈ আহিছ হে? তই চিনি পোৱা নাই মই কোন? মই লিঅ' যাদুকৰ হয়, লিঅ' যাদুকৰ। মোৰ কথা তোৰ মোমাইৰক সোধ, তোৰ মোমাইৰে কৈ দিব মই কেনেকুৱা যাদুকৰ। ফু মাৰি মানুহক মই উজনিৰ পৰা নামনি পঠিয়াই দিব পাৰোঁ, শদিয়াৰ পৰা ধুবুৰী পঠিয়াই দিব পাৰোঁ। আপুনি ফু মাৰি উজনিৰ পৰা নামনিহে পঠিয়াব পাৰে? থেপাইদাই যে ফু মাৰি গৰু ছাগলী একদম ৰকম ৰকম জীৱ জন্তু বনাই দিব পাৰে। ঐ ল'ৰা, তোক লাগেহে লাগে। তই আগ তাক মোৰ লগত তুলনা কৰি মোক অপমান কৰি আছ নেকি? আৰে বেহেনা, তই অকণো বাৰ্ডেনে নলবি। এওঁ ভাই এলাপেচা যাদুকৰ নহয়, তহঁতৰ গাটো থেপাই নেকি বুলি কৈছ? তাৰ ই বাপেক হয়, বাপেক। ঐ ককাইদেউ তই পিছে এওঁৰ লগত কেনেকে চিনাকি হলি? এওঁ আমাৰ হেৰি আকৌ, আমাৰ গাঁৱৰ এই ঘুণেশ্বৰ যে ঘুণেশ্বৰ, এই ঘুণেশ্বৰৰ জোঁৱাইকহে। হয় নেকি? সেইকাৰণে তই কোৱাৰ বাবে তেওঁক ইয়ালৈ ফচকে লৈ আহিলোঁ। খালি তেওঁক কিবা এটা খাবলৈ দি লগ এই কামটো কৰাৰ আগত। হেৰি কৰোঁ নহ'লে ককাইদেউ, এই পুৰিকে বনাই দিওঁ নেকি? পুৰি হ'লেতো ভালেই আৰু, টেংকি ফুল কৰি খাই ল'লে কাম কৰিও ভাল পাব। বেহেনা, আমাৰ জোঁৱাই ক'ত গ'ল? জোঁৱাই নাই নি ঘৰত? আছে, তেওঁকে টিভি চাই থাকিবলৈ কৈছোঁ। তেওঁ আকৌ এইবোৰ একো নাজানে নহয়, এনেই মিছা মিছি টপটপাই থাকিব। ভালে কৰিলি। এই জোঁৱাই ভাগৰ যে নিচাকে কাম নাই। লিঅ' কাইদেউ, আপুনি মোৰ একমাত্ৰ ভাগিনটোৰ লগতে কি কৰিলে? ইয়াক মই আগতে কৈ আছো, ল'ৰা মোৰ লগত বোলো চুপতি নকৰিবি। ই একদম মোৰ লগত চুপতি কৰি আছে। বোলে আপুনি আমাৰ থেপাই যাদুকতকৈ ওপৰ নেকি? আমাৰ থেপাইদা যাদুকৰে বোলে আমুকটো কৰিব পাৰে, ভুচুকটো কৰিব পাৰে। আপুনি পাৰিব? আপুনি নোৱাৰে। সেইকাৰণে মই দেখুৱাই দিলোঁ মই কি কৰিব পাৰোঁ। লিঅ' কাইদেউ, তাৰ হৈ ময়ে আপোনাক ক্ষমা খুজিছোঁ। প্লিজ তাক আপুনি ক্ষমা কৰি দিয়ক। আকৌ আপুনি তাক মানুহ বনাই দিয়ক। ককাইদেউ প্লিজ তাক ঠিক কৰি দিয়ক। সি অজানিতে ভুল কৰিছে, সৰু ল'ৰা। আকৌ বেলেগৰ লগত মোক তুলনা কৰিবি? মোৰ লগত চুপতি কৰিবি? লিঅ' কাইদেউ ক'লে সি হেম্বেলিয়াই ক'লে। আকৌ এনেকুৱা গল্টি নকৰোঁ। প্লিজ মোক আপুনি মাফ কৰি দিয়ক। ককাইদেউ প্লিজ তাক আপুনি ক্ষমা কৰি দিয়ক। তাক আকৌ মানুহ বনাই দিয়ক প্লিজ।
চেনিমাই ভাগৰ পকা চুলিত থাকে উকনি মাৰি মাৰি তাই ভাগৰে পুৱা গধূলি ওম গিলি 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 সুমন্তৰ স্বাহা বনি যা মানুহ ঐ ল'ৰা আকৌ কৰিবি মোৰ লগত চুপতি আকৌ বেলেগৰ লগত মোক তুলনা কৰিবি নাই খুৰা নকৰোঁ মই সকলো গম পাই গ'লোঁ আপুনি সকলোতকৈ ওপৰ আপুনি অকল যাদুকৰ নহয় খুৰা আপুনি মহান যাদুকৰ জয় লিঅ' খুৰা কি ঐ পিতো ইউচোন কম নহয় ইউচোন পুৰা হেভি আছে অঁ ঐ কটীয়া এহেঁতিচোন আমাৰ থেপাই তাৰ খেলা খতম কৰা প্লেন বনাই আছে এতিয়া কি কৰ ঐ তাড়াতাড়ি এই কথা থেপাইদাক কৈ দিওঁগে বৈ নহ'লে যে আমাৰ থেপাইদা বিপদত পৰিব বৈ বৈ মই যে আগতেই জানিছিলোঁ এই নাইপিয়া মোমাইকটো যে ইনে অহা নাই লিঅ' ককাইদেউ অকণমান বহকচোন দে মই আপোনালোকলৈ পুৰি বনাওঁগে পুৰি খোৱাৰ পাছত কামত লাগিব হ'ব যোৱা অ' খুৰা আপুনি এনেকুৱা যাদু এটা কৰি দিব পাৰিব মানে মই অকণো নপঢ়িলেও নেমেলিলেও মানে কিতাপটো নেমেলিলেও মই প্ৰতি বছৰে বছৰে পাছ কৰি গৈয়ে থাকোঁ মানে পঢ়িবলৈ অকণো মই দৰকাৰেই নাই তাকো ফাৰ্ষ্ট ডিভিজন তেনেকুৱা যাদু এটা কৰি দিব পাৰিব খুৰা তেতিয়া যে মই আপোনাক হেভি মহা হেভি যাদুকৰ বুলি ভাবিম তই আকৌ কলি নে তই ফটোৱা কথা লাগে তোক এইবাৰ কিন্তু তোক মই গৰু বনাবলৈ হ'লে গাখীৰ নিখুৱাকৈ এৰি নিদিওঁ অ' লিঅ' কাইদেউ প্লিজ 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 সি আকৌ গল্টি কৰিলে প্লিজ তাক তাৰ হৈ মই আপোনাক মাফ খুজিছোঁ তাক প্লিজ মাফ কৰি দিয়ক ঐ ল'ৰা তই ইয়াৰ পৰা যাওঁনে কিয় ফটোৱা কথা কৈ থাকিবলৈ আহিছ ভালে ভালে যায় ইয়াৰ পৰা